এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ এই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ খবৰ মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে নতুন নিৰ্দেশনা অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি ৰাজ্যৰ HSLC অনুত্তীৰ্ণ শিক্ষাৰ্থীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এতিয়াৰ পৰা মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত বহিবলৈ হলে দশম শ্ৰেণীত নামভৰ্তি কৰাটো বাধ্যতামূলক দশম শ্ৰেণীত নামভৰ্তি অবিহনে পুনৰ দিব নোৱাৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা পূৰ্বৰ স্কুল অথবা একেটা কেন্দ্ৰৰ স্কুলতে অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে কৰিব লাগিব নামভৰ্তিৰ পিছতো সলনি নহয় পুৰণি পঞ্জীয়ন নম্বৰ অৱশ্যে সমহীয়া পৰীক্ষাৰ পূৰ্বে সলনি কৰিব পাৰিব ঐচ্ছিক বিষয় এইবাৰ HSLC পৰীক্ষাৰ্থী অনুত্তীৰ্ণ শিক্ষাৰ্থী সমহীয়া পৰীক্ষাত অৱতীৰ্ণ হোৱাটো একেবাৰে বাধ্যতামূলক 14 আগষ্টৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা জাৰি কৰিলে অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে পুনৰবাৰ জনাইছো HSLC অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে নতুন নিৰ্দেশনা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে HSLC অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে নিয়ম জাৰি কৰিছে পুনৰ HSLC পৰীক্ষাত বহিবলৈ হলে শিক্ষাৰ্থীসকলে দশম শ্ৰেণীত পুনৰ নামভৰ্তি কৰাটো বাধ্যতামূলক নামভৰ্তি অবিহনে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব শিক্ষাৰ্থীসকলে পূৰ্বৰ বিদ্যালয় অথবা একেটা কেন্দ্ৰৰ বিদ্যালয়ত নামভৰ্তি কৰিব লাগিব পুৰণি পঞ্জীয়ন নম্বৰে বাহাল থাকিব লাগিব যদিও সমহীয়া পৰীক্ষাৰ পূৰ্বে ঐচ্ছিক বিষয় সলনি কৰাৰ সুবিধা থাকিব লগতে সমহীয়া পৰীক্ষাত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক নামভৰ্তিৰ অন্তিম তাৰিখ 14 আগষ্ট